উপায় চিন্তা করো। কি উপায় চিন্তা করি মন্ত্রী বল?
Lumayan তুমি आणि तुम्ही जनावते कुंडीला विनाश करणमोय मान सन्मानार কথা বলবাতে তোমার নিশিনা কই এই গল্পর উপর আগে অভিনন্দন অক্তিকার মর সেবিলাস কৃপল হবর স্বামী আর মোর অঙ্গীকার স্বামী মোর কোন 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 তোর স্বামী কোন তোর স্বামী মোর অঙ্গীকার স্বামী মোর কোন দাদা ও দাদা উনার মেয়ে বিশ্বপতি জলকে নাচে কৃষ্ণপুর আর একজন ওটা কৃষ্ণ পপুলার রিসোর্ট কৃষ্ণপুর প্রাণর দেবতা সন্তান তুমি মই কেনে কইরো মতে পারু দাদা মই কেনে কইরো পারু Gorish, my aid, go on,
আদৰ অনুৰোধ মোৰ পৰিছে কাণত সেইবাবে তোমাৰ উদ্ধাৰৰ বাবে আহিছিলোঁ মই দ্বাৰপাৰ পৰা কিন্তু এতিয়াও উপযুক্ত সময় আহি পোৱা নাই খন্তেক নৃত্যদেৱী কোলাত আশ্ৰয় লৈ ভুৱন মোহন মোৰ দহু অৱতাৰ কৰা দৰ্শন মনৰ আশংকা তোমাৰ হ'বলৈ
ভকতৰ প্ৰাণ ও তোমাৰ কতো দিলে পাপি পাই পৰিত্ৰাণ গোবিন্দ কৃষ্ণ জয় হওক প্ৰভু কৃষ্ণৰ জয় হওক ৰুক্মিণী আইদেউ গুৰু ৰুক্মিণী আইদেউ ভালে কুশলে আছানে তাকেইতো কম বুলি আহিছো আইদেউ শুনা তেন্তে তোমাৰ পত্ৰখনি মই প্ৰভু শ্ৰীকৃষ্ণৰ হাতত দিয়াৰ লগে লগে তেওঁ সেই পত্ৰখন পাঠ কৰি মোৰ গোসাঁইজন একেবাৰে বিচলিত হৈ পৰিল নহয় তাৰ পাছত অৱশ্যে মই ইয়াৰ বিষয়ে একো ক'ব লগা নহলেই সেই অন্তৰ্যামী তেওঁ ভগৱান তেওঁ মনৰ সকলো কথা নিজে নিজে বুজি পালে আৰু সেই দেৱৰ্ষি নাৰদে মোৰ ভকত গৈ বৰ দীঘলীয়া বক্তৃতা এটা দি দিলে নহয় সেই প্ৰভুৱে আৰু স্থিৰেৰে থাকিব পাৰেনে লগে লগে সাহস পাই সেই ৰথখন উলিয়ালে আৰু সেই কৃষ্ণ গোসাঁইৰ লগতে সেই বুঢ়া ব্ৰাহ্মণৰ ৰক্ষা কৰি একেবাৰে আমি মন্দিৰ পালোহি বুজিছা তুমি আৰু মোক ফাঁকি দি সাৰিব নোৱাৰিবা আইদেউ মই তোমাক সেই দাঁড়ৰ তাতেই চিনি পাইছো মোৰ তাতে সেই দিব্য জ্ঞান উপজিছে তুমি বাৰু স্বয়ং লক্ষ্মী গোসাঁনীয়ে আমাৰ এই কুন্দিল নগৰীত সেই মানৱী সাজি থকা নাই নে বুজিছো বাইদেউ তহঁতে যিজনী ৰুক্মিণী আইদেউক সখী বুলি অত দিনে মুখত দেখাব দিয়াব তেওঁ তহঁতক আৰু আমাক সকলোকে কন্দুৱাই লক্ষ্মী আৰু শ্ৰী বিষ্ণুৰ ফুলৰ মিলন হ'ব কুন্তিলৰ ৰাজকুমাৰী হিচাপে নহয় স্বয়ং লক্ষ্মী হিচাপে মই তোমাক সেৱা কৰিছো মোৰ সেৱা গ্ৰহণ কৰিবা মই এতিয়া বিদায় মাগিলো গোবিন্দ কৃষ্ণ গোবিন্দ কৃষ্ণ